পৰৱৰ্তী খবৰ লখিমপুৰত নকল সোণ ব্যৱসায়ীয়ে নিদ্ৰা হৰণ কৰিছে আৰক্ষী প্ৰশাসনৰ সমগ্ৰ উত্তৰ অসমত নকল সোণ আৰু জাল নোটৰ ব্যৱসায়ীৰে অসাধু ব্যৱসায়ীয়ে বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে ইয়াৰ ফলত নিতৌ ঠগ প্ৰবঞ্চনাৰ বলি হৈছে সাধাৰণ নাগৰিক ইয়াৰ মাজতে বহিৰাজ্যৰ লোকক আক্ৰমণ কৰি ধন লুটি নিছে দুৰ্বৃত্তই নকল সোণ বেপাৰীৰ সন্ত্ৰাসে কঁপাইছে লখিমপুৰত নকল সোণ বেপাৰীয়ে ত্ৰাহি মধুসূদন সোঁৱৰাইছে আৰক্ষী প্ৰশাসনক নকল সোণ বেপাৰীয়ে আৰক্ষীক উঠিছে মৃত্যুৰ ভাবুকি এইবাৰ সন্ত্ৰাস চলাইছে লখিমপুৰত নকল সোণ ব্যৱসায়ীয়ে নকল সোণ ব্যৱসায়ীৰ সন্ত্ৰাসত এতিয়া নিদ্ৰাহৰণ হৈছে আৰক্ষী প্ৰশাসনৰ নকল সোণ আৰু জাল নোটৰ ব্যৱসায় এক প্ৰকাৰ অস্থিৰ কৰি তুলিছে উত্তৰ অসমৰ তেজপুৰ আৰু লখিমপুৰৰ বিভিন্ন প্ৰান্তত নিতৌ অব্যাহত আছে এনে ঠগ প্ৰবঞ্চনা একাংশ অসাধু লোকে নিতৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যৰ লোকক কম মূল্যত সোণ যোগান ধৰাৰ প্ৰলোভনেৰে নকল সোণ তুলি দি লুটি আহিছে লাখ লাখ টকা জাল নোট আৰু নকল সোণ ব্যৱসায়ী চক্ৰৰ এতিয়া ঘাটি হৈ পৰিছে লখিমপুৰৰ বঙালমৰাকে ধৰি নাওবৈচাৰ বিভিন্ন এলেকা শনিবাৰে লখিমপুৰৰ বঙালমৰাৰ সোণাপুৰত নকল সোণ বেপাৰীয়ে ডেগাৰেৰে বহিৰাজ্যৰ এজন লোকক আক্ৰমণ কৰি কাঢ়ি নিলে ধন এই ঘটনাৰ পিছতেই সমগ্ৰ জিলাখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে লখিমপুৰৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নেতৃত্বত সমগ্ৰ জিলাখনতে নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে এতিয়া আৰম্ভ হৈছে তীব্ৰ অভিযান শনিবাৰে নিশা জিলাখনৰ নাৰায়ণপুৰত নকল সোণসহ আটক 4গৰাকীকৈ ব্যক্তি ইফালে বহিৰাজ্যৰ লোকক নকল সোণ দেখুৱাই ডেগাৰেৰে আক্ৰমণ কৰি ধন কাঢ়ি ৰখা চক্ৰটোৰ এজনক দেওবাৰে পুৱা কৰায়ত্ব কৰিছে ল'ৰা জগত শইকীয়াই ৰাতিপুৱা 7:40 বজাত জগত শইকীয়াই মোক ফোন কৰি জনাই যে দুজন সন্দেহীজন লোকক কৰায়ত্ব কৰি থৈছোঁ আপোনালোকে আহক যাওঁতে তাৰ ইহঁতৰ বেগকেইটা চেক কৰোঁ বেগত এটা সোণৰ টুকুৰা পাওঁ সিহঁতক সোধোঁ ক'ত সোণৰ টুকুৰাটো পালি ক'লে বোলে খালমৰা টিপুটোৰ ওচৰত আমি ঘটনাস্থলীত লগে লগে গুচি যাওঁ আৰু এজন সন্দেহী লোকক মটৰচাইকেলত উঠাই লৈ অহা হাবিবুৰ ৰহমানক লগ পাওঁ হাবিবুৰে মোক ফোন কৰি জনাই যে মটৰচাইকেলখন এৰি যা নহ'লে তোক গুলিয়াই মাৰিম ইফালে নাওবৈচাতো চলিছে আৰক্ষীৰ অভিযান এই অভিযানত আটক হ'ল সোণ ক্ৰয় কৰিবলৈ অহা 3গৰাকীকৈ ব্যক্তি নাওবৈচাত নকল সোণ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ ইফালে আৰক্ষী সন্মুখীন হৈছে ভয়াৱহ পৰিস্থিতি নাওবৈচাৰ পাণধোৱাৰ নকল সোণ ব্যৱসায়ী চক্ৰৰ মাষ্টাৰ মাইণ্ড হাবিবুৰ ৰহমান ওৰফে হবিয়ে নকল সোণ বিক্ৰীৰ বাবে যুঁজা চলাওঁতেই আৰক্ষীৰ অভিযানৰ উমান পাই মটৰচাইকেল এৰি পলায়ন কৰে কুখ্যাত নকল সোণ বেপাৰী হবি আৰক্ষীয়ে মটৰচাইকেলখন জব্দ কৰি লৈ আহিব খোজোতেই নাওবৈচা আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক তৰুণ চেত্ৰীলৈ ফোন কৰি ভাবুকি দিয়ে নকল সোণ বেপাৰীয়ে আৰক্ষীলেও কেৰেপ নকৰে এতিয়া নকল সোণ ব্যৱসায়ীয়ে নকল সোণৰ ব্যৱসায়ীয়ে চক্ৰটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া আৰক্ষীয়ে অভিযান জোৰদাৰ গতিত আগবঢ়াই নিছে যদিহে এনে অসাধু নকল সোণ ব্যৱসায় সন্দৰ্ভত কোনো লোকে সম্ভেদ পায় তেতিয়াহ'লে ততাতৈয়াকৈ জিলাখনৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক খবৰ দিবলৈ আহ্বান জনাইছে আমি মানুহক এৱেৰনেছ আনিব বিচাৰিছোঁ আমি আজিকালি সকলো মানুহে ছ'চিয়েল মিডিয়া সক্ৰিয় হয় গতিকে আমি ছ'চিয়েল মিডিয়া যোগেদিও আমাৰ ডিষ্ট্ৰিক্ট পুলিচৰ ফেচবুক আছে টুইটাৰ আছে তাতেও আমি এইটোৰ বিষয়ে লিখিছোঁ ৰাইজক আমি জনাব বিচাৰিছোঁ যে এনেধৰণৰ ঘটনা ঘটে এইটোৰ পৰা বিৰত থাকিব লাগে আৰু মই এতিয়া চেষ্টা কৰিম যে সেইটো এলেকাত যিসকল ষ্টুডেণ্ট ইউনিয়ন আছে বা বেলেগ BDP আছে তেওঁলোকৰ যোগেদি মিটিং পাতি পেলাই ৰাইজক অকণমান আৰু এৱেৰ কৰিবলৈ লখিমপুৰৰ পৰা হাছিনুৰ আলম আছাম টক্স